हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। माइसेल्फ तौफिक रহমান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দিল্লী ব্লগৰ মাজলৈ। আজি হোমতে আছোঁ। এতিয়ালৈ মোৰ সকলোখিনি হোটেল ইতিমধ্যে ওলাই গ'ল। মোৰ অকণমান পলম হ'ল, ভিডিঅ' আপলোড কৰিব লগা অলপ কাম আছিল। যোৱাকালি ইণ্ডিয়া গেটত ব্লগ দিছিলোঁ, তো সেই ব্লগটো ইতিমধ্যে আপলোডত বহাই দিলোঁ। তো এতিয়া আজি ৰাতিপুৱা ওলালোঁ। তো এতিয়া যাম আমি আমাৰ জামা মছজিদ। হোটেল ৰুমৰ পৰা ওলাই অকণমান ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। বিশেষ একো হেভি নহয়, মেগী খাবলৈ লৈছোঁ। ইয়াতে কিন্তু বহিছে, আলু পৰঠা ক'লে কিবা কিবি খালে। মোৰ শাৰীৰিক অৱস্থাটো বেয়া, অলপ চৰ্দিৰ দৰে হৈছেতো, তো সেয়ে আমি মেগী খাই আছে। এখেতেও বেটিং কৰি আছে। এই মুহূৰ্তত আমি অটোত উঠিলোঁ। ইয়াৰ পৰা আমি জামা মছজিদ গৈ আছোঁ। আমাৰ সতীৰ্থ বৰ্তমান আমি 4জন এক লগত আছোঁ। সকলোৱে এতিয়া আমি নামাজ পঢ়িম, হয় না? জামা মছজিদৰ এৰিয়াত নমিলোঁ। ইয়াৰ পৰা গৈ আছোঁ, ফুল মাৰ্কেটিং হৈ আছে। চাৰিওপিনে একদম ফুল হাউচ, মানুহৰ বজাৰ, আমাৰ ইফালে ব্যস্ত পৰিৱেশ। তো লাহে লাহে আগবাঢ়ি গৈ আছোঁ। এতিয়া মাৰ্কেটটো অলপ পিছত ঘূৰোঁ, নামাজৰ সময় আহি 12টা পাৰ হ'ল। ইয়াতে আমি সকলোখিনি গৈ আছোঁ ফটাফট। জামা মছজিদ দেখিবলৈ পাইছে, মূল গম্বুজখিনি আহি আছে। কিনিলোঁ, টুপি নাছিল আমাৰ, তো ইয়াৰ পৰা টুপি মাৰ্কেটিং কৰিলোঁ। এতিয়া লাহে লাহে মছজিদৰ পিনে গৈ আছোঁ। তো এই মুহূৰ্তত আমাৰ যিটো জুমাৰ নামাজ সেইখিনি সমাপ্ত হৈ গ'ল। ইয়াতে নামাজ পঢ়ি উঠি আমাৰ আৰু কেইজনমান সতীৰ্থ আহি পালে। আমাৰ এই পালেংবাৰীৰ পৰা মোনাকটাৰ ছানিদুল ইছলাম এওঁলোকে আছে, নামাজ পঢ়িলে। আপুনি আগতো নামাজ পঢ়িছিলে এবাৰ নিশ্চয়? আৰু এবাৰ পঢ়িছিলোঁ। কেনে লাগিল আজি ইয়াতে নামাজ? আজি মোৰ জীৱনৰ দ্বিতীয় দিন ইয়াত নমাজ পঢ়িলোঁ, জুম্মাৰ নমাজ। ভাল লাগিছে, আৰু ইয়াত যিটো পৰিৱেশ দেখা পাইছোঁ, সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। ঠিকে আছে। তো বাকী আমি আমাৰ দৰ্শকক ইয়াৰ যি ভিউটো মই দেখুৱাবলৈ লৈছোঁ।
इधर वॉच का भी बना ऐसे करके আরে ভাই ইয়েস मैं पैसे এই মুহূর্তত আমি আছো সর্বতে মহব্বত খাবলগীয়া হৈ আছে এইটো বহুত খাইছোঁ এইটো দিল্লীৰ এইটো ফেমাছ নোৱা মছজিদৰ ওচৰত আহিলে এইটো খাব পাৰিব তো আমাৰ কেনেকৈ বনায় সেইটো বনোৱা ৰেচিপিটো নাচালোঁ